হে হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই এটি বহুত সহজ ৰেচিপি লৈ আহিছোঁ আৰু লগতে টাইটেল দেখি হয়তো গম পাইছে মই আজি ইয়াত জাবৰ কেনেকৈ পেলাই মই সেইটোও দেখুৱাম। বহুতে হয়তো জানিব পাৰে আৰু বহুতে হয়তো মই ইয়াতে নোহোৱাৰ আগতে জনা নাছিলোঁ, সেনেকৈ নাজানিবও পাৰে। গতিকে চাই যাব ভিডিঅ'টি শেষলৈকে। আৰু যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। মই প্ৰথমতে ৰেচিপিটোৰ মাজলৈ আহোঁ। ৰেচিপিটোত প্ৰথমতে লাগিব মাছ। মই 2 পিচ মাছ লৈছোঁ আৰু আদা নহৰু আৰু জলকীয়া লাগিব আৰু এখন কেৰাহী পাতি দিছোঁ আৰু গৰম হোৱালৈকে মই মাছখিনি এনেকৈ পিটিকি ল'ম। সাৱধানে পিটিকিব যাতে কাঁইতে নিবিন্ধে হাতত, সেইটো ভালকৈ পিটিকি ল'ব। এইটো একচুৱেলি শংকৰীসকলৰ বহুত ফেমাছ ৰেচিপি হয়। মই বিয়াৰ আগতে জনা নাছিলোঁ, এতিয়া জানিছোঁ। যিহেতুকে ইয়াতে মই হাজবেণ্ডৰ ঘৰত পাওঁৱেই, এইটো যিকোনো ৰাজহুৱাকৈ খানা খালে বনায়েই, ৰাইজৰ লগতো বনায় আৰু ঘৰতো কেতিয়াবা খাবৰ মন গ'লে বনায়। ইপিনে আলুখিনিও পিটিকি ল'লোঁ আৰু গৰম হোৱা তেলখিনি মই পিঁয়াজখিনি দি দিছোঁ, মিহিকৈ কুটি লোৱা, আৰু এইখিনি ভাজি ল'ম আৰু ইয়াতে মছলাখিনিও দি দিম আৰু গোটেইখিনি ভাজি ল'ম একেলগে। ইয়াত হয়তো মই বনাওঁতে ইফাল সিফাল হ'ব পাৰে, মানে যিটো তেখেতসকলে ৰাজহুৱাকৈ বনায় সেনেকৈ বনোৱাতকৈ অকণমান ইফাল সিফাল হ'ব পাৰে। মইতো আকৌ পাৰফেক্টকৈ নাজানো, মইনো এইটো ৰেচিপি জনা কিমান দিন হৈছে, কিন্তু টেষ্টটো কিন্তু কিছু টেষ্টি হয় আৰু তাৰ দৰে একেই হয় প্ৰায়ে। গতিকে এনেকৈ বনাই খাবচোন। আৰু এইখিনি পিটিকাখিনি দি দিম, আলু পিটিকাখিনি যেতিয়া মছলাখিনি ভজা হৈছে। আমি আগতে এনেকৈ খাইছিলোঁ, আলুৰ মাছেৰে জোল খাইছিলোঁ বনাই, কিন্তু এইটো ড্ৰাই হ'ব। এইটো পানী দিম যদিও কিন্তু এইখিনি ড্ৰাই হৈ থাকিব। আৰু মাছ কমকৈ থাকিলেও একো অসুবিধা নাই, বেছি মানুহে খাব পাৰে এইটো অকণমানকৈ যদি মাছ কমকৈ থাকে। আৰু ইয়াতে প্ৰয়োজন অনুসৰি মই নিমখ দিছোঁ, মাছখিনি পিটিকাখিনি দি লৈছোঁ প্ৰথমতে, আৰু প্ৰয়োজন অনুসৰি নিমখ হালধি দি লৈছোঁ আৰু দি লৈ পেলাই ভালকৈ লৰুৱাই দিম। এইটো একচুৱেলি কম ফ্লেমত কৰিছোঁ মই, আপোনালোকে ফ্লেমটো কম কৰি ল'ব। আৰু এনেকৈ 5 মিনিট ভাজি আছিলোঁ আৰু এতিয়া মছলাখিনি যাতে মিক্স হৈ যায় গোটেইখিনি, আৰু আলুখিনি যিখিনি গোটা গোটা হৈ আছে গোটেইখিনি যাতে ভাঙি যায়, সেইকাৰণে মই অকণমান পানী দি দিছোঁ। পানী দি পেলাই এনেকৈ ভাঙি দিছোঁ গোটেইখিনি, আলুখিনি আৰু মাছখিনি যিমানলৈকে ভাঙিব পাৰি। এইখিনি মই ফাষ্ট ফৰৱাৰ্ড কৰিছোঁ, এইখিনিতো সকলোৱে জানেই। এনেকৈ লৰাই লৰাই ভাজিলে হ'ল। আৰু মন কৰিব যাতে গেছৰ ফ্লেমটো অকণ কমাই ৰাখে, বেছি হাই ফ্লেমত নিদিয়ে। এনেকৈ মই লৰুৱাই থাকিম প্ৰায় 10 মিনিটমান। লৰুৱাই এইটো ষ্টেজত আহি যাব, গোটেই পানীখিনি শুকাই যাব ইয়াৰে। আৰু চাওকচোন, কেৰাহীটোৰ পৰা এৰুৱাই আহিছে আৰু ধুনীয়াকৈ মছলাৰ লগত মিক্স হৈ গৈছে। আদা নহৰু হালধি নিমখ গোটেইখিনি মিক্স হৈ গৈছে আৰু গোন্ধটো যে ইমান ধুনীয়া হয়, খাবলৈও কিছু টেষ্টি হয়। আপোনালোকে প্লিজ খাই চাবচোন। মোৰ ৰেচিপিবিলাক বাৰু কেনেকুৱা পায়, মই অতিকে সহজ ৰেচিপি লৈ পেলাই আহোঁ। আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আৰু এইখিনি টাইমতে মই গেছৰ ফ্লেমটো নমাই দি পেলাই এটা জলকীয়া জাষ্ট টেষ্টৰ কাৰণে দি দিছোঁ ফালি পেলাই। আৰু ইয়াৰেদি আমাৰ ৰেচিপিটো হৈ গ'ল। কেনেকুৱা লাগিছে দেখিবলৈ? খাবলৈও বহুত টেষ্টি, দেখিবলৈ যিমানে ভাল লগা। আৰু আজিলৈ আহিছোঁ, আপোনালোকে সেইটো জাবৰ পেলোৱা ভিডিঅ'টো চাই লওক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ। और स्वस्थ रहें और तुम